ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে ষষ্ঠমান শ্ৰেণীৰ অংকুৰণৰ পৰা সবাতোকৈ আপোন নামৰ কবিতাৰ পৰা সকলোবোৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। মই তোমালোকে আগৰ পাঠত সবাতোকৈ আপোন কবিতাটোৰ অসমীয়া ভাঙনিখিনি খুব ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ চেনেলটো ভিজিট কৰি ভিডিঅ'ছত গ'লেই সেই ভিডিঅ'টো তোমালোকে পাই যাবা। তাত তোমালোকে চাই ল'বা। ভিডিঅ'টো চালে তোমালোকে পাঠটোৰ যিটো ভাৱাৰ্থ সেইটো ধুনীয়াকৈ বুজি পাবা আৰু প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈও সক্ষম হ'বা। ব'লাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। সবাতোকৈ আপোন এক। কবিতাটো শুদ্ধ উচ্চাৰণে স্পষ্টকৈ পঢ়া। উত্তৰটো তোমালোকে নিজে কৰিবা, নিজে স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা। 2. কবিতাটো আবৃত্তি কৰা। এইটো তোমালোকে নিজে কৰিব লাগিব, নিজে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বা। 3 নম্বৰ, কোৱা আৰু লিখা। গতিকে ক'ব লাগিব আৰু লিখিব লাগিব। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? উত্তৰটো লিখিব পাৰা। কবিয়ে প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। গতিকে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাক। কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? কবিয়ে আমাৰ দেশৰ নগৰ গাঁও জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। প্ৰাণৰ চিনাকি কাৰ কথা কৈছে? আমাৰ নগৰ গাঁও জান-জুৰিক কি বুলি কৈছে? প্ৰাণৰ চিনাকি বুলি কৈছে। ঘ নম্বৰ, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? গতিকে কবিয়ে অন্তৰৰ ভাৱ কিহেৰেনো প্ৰকাশ কৰিছে? কবিয়ে অন্তৰৰ ভাৱ ভাষাৰে প্ৰকাশ কৰাৰ কথা কোৱা হৈছে। অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা হ'ব? ভাষাৰে। গ, কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? কবিয়ে জগতখন জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা প্ৰকাশ কৰিছে। ঙ নম্বৰ, সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰটো লিখিব পাৰা। সুবিশাল পৃথিৱীত কবিয়ে সকলোৰে সৈতে হাতে হাতে ধৰা-ধৰিকৈ একেলগে খোজ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে সুবিশাল পৃথিৱীত কবিয়ে সকলোৰে সৈতে হাতে হাতে ধৰা-ধৰিকৈ কেনেকৈ আগবাঢ়িব? হাতে হাতে ধৰা-ধৰিকৈ একেলগে খোজ কাঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছে। 4 নম্বৰ, কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰটো লিখিব পাৰা। মই তোমালোকৰ মূল ভাৱটো ধুনীয়াকৈ বনাই দিছোঁ। তোমালোকে ভালকৈ পঢ়ি বুজি ল'বা। মই বুজাই দিবলৈ চেষ্টা কৰিম। সবাতোকৈ আপোন কবিতাটোৰ কবি নৱকান্ত বৰুৱাই আই বা জন্মদাত্ৰী মা, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। গতিকে জন্মদাত্ৰী আই, দেশ আৰু নিজৰ মাতৃভাষাক কি বুলি কৈছে? সবাতোকৈ আপোন বুলি কৈছে। কবিৰ মতে তেওঁৰ আই শুৱনি নহ'বও পাৰে, তথাপি তেওঁৰ আই তাৰ বাবে অতি আপোন। গতিকে কবিৰ মতে তেওঁৰ আই শুৱনি নহ'বও পাৰে, ধুনীয়া নহ'বও পাৰে, তথাপি তেওঁৰ মতে কি? আইজন অতিকৈ আপোন। কাৰণ আইৰ বাবেই গছ-লতা ফুলে ভৰা এই ধুনীয়া পৃথিৱীখন তেওঁ দেখিব পাৰিছে। গছ-লতা ফুলে ভৰা ধুনীয়া পৃথিৱীখন কাৰ বাবে দেখিবলৈ পাইছে? আইৰ বাবেই। কবিৰ মতে তেওঁৰ নিজৰ দেশখন চহকী নহ'বও পাৰে, তথাপি তেওঁৰ দেশখন তাৰ বাবে অতি আপোন। নিজৰ যিখন দেশ, সেই দেশখন চহকী নহ'বও পাৰে, তথাপি তেওঁৰ দেশখন তাৰ কাৰণে কি? অতি আপোন। কিয়নো এই দেশখনৰ নগৰ গাঁও জান-জুৰি পৰ্বত পাহাৰ এই সকলোবিলাক তেওঁৰ প্ৰাণৰ চিনাকি। কাৰণ দেশৰ সকলোবিলাক জান-জুৰি পৰ্বত পাহাৰ কবিৰ বাবে কি? চিনাকি। কবিৰ মতে তেওঁৰ মাতৃভাষা আন ভাষাৰ দৰে সুৰীয়া নহ'বও পাৰে, তথাপি কবিৰ বাবে মাতৃভাষা অতি। গতিকে
মাতৃভাষা কেনেকুৱা অতি আপোন কিয়নো ইয়াৰ জৰিয়তে তেওঁ অন্তৰৰ ভাৱ সুখ দুখ স্নেহ শান্তি আশা আদি প্ৰকাশ কৰিব পাৰিছে কাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিছে সুখ দুখ স্নেহ শান্তি নিজৰ মাতৃভাষাৰ বাবে প্ৰকাশ কৰিব পাৰিছে শেষত কবিয়ে নিজৰ আই নিজৰ দেশ আৰু নিজৰ মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু সকলোৰে সৈতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে গতিকে শেষত কবিয়ে নিজৰ আই নিজৰ দেশ আৰু নিজৰ মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কি কৰিছে ইচ্ছা প্ৰকাশ কৰিছে আৰু সকলোৰে লগত একেলগে মিলি জুলি হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবিলাক মিলাই লিখা অন্তধ্বনি মানে শেষত মিল থকা শব্দবিলাক কি কৰিব লাগিব মিলাব লাগিব মই ধুনীয়াকৈ মিলাই দিছো তোমালোকে চাই ল'বা আই কি হ'ব চিনাই চহকী চিনাকি সুৰীয়া কোমলীয়া জগত লগত সুখ দুখ ইয়াৰ পিছত 6 নম্বৰ নিৰ্দিষ্টবাচক প্ৰত্যয় টু টি জন জনী খন খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা যেনেকৈ এইখন ধুনীয়া ধৰণে এই যুগখন এইখন গতিকে বাকীকেইটাও তিৰোতা ছাতি কেঁচুৱা ঘৰ কিতাপ ছোৱালী ফুলনি নৈ পৰ্বত এই গোটেইখিনিত আমি কি ব্যৱহাৰ কৰিব লাগিব টু টি জন জনী খন খনি এইবিলাক শব্দ কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব মই ধুনীয়াকৈ লিখি দিছো তোমালোকে চাই ল'বা প্ৰশ্নটো তোমালোকে লিখি ল'বা ধুনীয়াকৈ প্ৰথমতে নিজৰ বহীত তাৰপিছত এনেকৈ তোমালোকে উত্তৰ কৰিবলৈ যত্ন কৰিবা তিৰোতা তিৰোতা যোগ জনী ছাতি যোগ টু ছাতিটো কেঁচুৱা যোগ টি কেঁচুৱাটি ঘৰ যোগ টু ঘৰটো যোগখন কিতাপখন ছোৱালী যোগ জনী ছোৱালীজনী ফুলনি যোগখন ফুলনিখন নৈ যোগ খনি নৈখনি পৰ্বত যোগখন পৰ্বতখন 8 নম্বৰটো আছে বাক্য ৰচনা কৰা শুৱনি সুৰীয়া ধুনীয়া চহকী কোমলীয়া সুবিশাল গতিকে তোমালোকে এনেদৰে লিখিব পাৰা প্ৰশ্ন উত্তৰখিনি শুৱনি ধাননি পথাৰখন ধানেৰে শুৱনি হৈ আছে তোমালোকে বেলেগ ধৰণে লিখিব পাৰা এনেকুৱাই লিখিব লাগিব বুলি কোনো কথা নাই নিজৰ মতে সজাই ল'ব পাৰিবা সুৰীয়া আমাৰ মাতৃভাষাটো সুৰীয়া ধুনীয়া ছোৱালীজনী দেখিবলৈ ধুনীয়া বা ল'ৰাজন দেখিবলৈ ধুনীয়া দৰাজন দেখিবলৈ ধুনীয়া এনেদৰে লিখিব পাৰা ইয়াৰ পিছত আছে চহকী আমাৰ গাঁৱত তেওঁ এজন চহকী ব্যক্তি কোমলীয়া ফলবোৰ নিচিঙিবা এনেকুৱা ধৰণে লিখিব পাৰা সুবিশাল আমাৰ ভাৰতবৰ্ষ এখন সুবিশাল দেশ আমাৰ ভাৰতবৰ্ষ এখন কেনেকুৱা দেশ সুবিশাল দেশ ব্ৰহ্মপুত্ৰ নৈখন সুবিশাল এনেকুৱা ধৰণৰ লিখিব পাৰা 8 নম্বৰ কবিতাটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা উদাহৰণস্বৰূপে জান জুৰীয়া আৰু কি জুৰীয়া শব্দ আছে সেইবিলাক লিখিব লাগিব গছ লতা সুখ দুখ নগৰ গাঁও হাতে হাতে তোমালোকে কবিতাটো পঢ়িলেই এই শব্দবিলাক পাই যাবা ইয়াৰ পিছত 9 নম্বৰটো তলত দিয়া শব্দবোৰৰ নয়াৰ্থক ৰূপ লিখা তোমালোকে উত্তৰবিলাক কৰোঁতে এনেকৈ লিখিবা হ'ব নহ'ব ধৌ নুধৌ শুনা নুশুনা কৰোঁ নকৰোঁ খেলোঁ নেখেলোঁ যাম নাযাম তাৰপিছত দিম নিদিম লিখোঁ নিলিখোঁ গম পাইছে নহয় এনেকুৱা ধৰণৰ উত্তৰবোৰ কৰিবা ইয়াৰ পিছত 10 নম্বৰটো আছে কবিতাটোৰ থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা গতিকে বিশেষ্য আৰু বিশেষণ শব্দবিলাক বাছি উলিয়াবলৈ হ'লে তোমালোকে আগতে বিশেষ্য পদ কাক বোলে বিশেষণ পদ কাক বোলে সেইবিলাকৰ বিষয়ে জানি ল'ব লাগিব বিশেষ্য পদ কোনবিলাক হয় যিবিলাকে নাম বুজায় নাম বুজা শব্দবিলাককে কি বুলি কোৱা হৈছে বিশেষ্য পদ গম পাইছে নহয় টেবুল চকী মানুহৰ নাম যিয়ে নহওক সকলোবিলাকেই হ'ব বিশেষ্য পদ আৰু বিশেষণ পদ হ'ব গুণ দুখ সংখ্যা পৰিমাণ ইত্যাদি যিবিলাক বুজাব সেইবিলাকে কি হ'বগৈ বিশেষণ পদ
বলা কবিতাটোত কি কি বিশেষ্য পদ আছে চাওঁ বিশেষ্য গছ লতা গাঁও নগৰ ভাষা জগত পৃথিৱী এই সকলোবিলাক কি পদ বুলি কোৱা হৈছে বিশেষ্য পদ কোন শব্দবিলাক হ'ল ধুনীয়া চহকী শুৱনি সুৰীয়া সুবিশাল এইখিনি কি শব্দ বিশেষণ শব্দ বিশেষণ পদ 11 নম্বৰ উপযুক্ত শব্দৰে খালী ঠাইবোৰ কৰা তোমালোকে উত্তৰটো কৰোঁতে এনেদৰে প্ৰশ্নটো আগত লিখি ল'বা পিছত উত্তৰ বুলি লিখি এনেদৰে উত্তৰটো কৰিবা মই মোৰ আইক পাওঁ প্ৰশ্নটো এনেদৰে লিখিবা আৰু উত্তৰটো কেনেকৈ কৰিবা মই মোৰ আইক ভাল পাওঁ আৰু যিটো শব্দ খালী ঠাইত লিখিব লাগে সেইটো তলত এটা আষ্টানি দিবা 6 নম্বৰ মই মোৰ মাতৃভাষা কৰোঁ উত্তৰটো কি হ'ব মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ 10 নম্বৰ আমি আমাৰ স্বদেশক লৈ বোধ কৰোঁ উত্তৰটো লিখিবা আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ গতিকে গৌৰৱটো তলত এটা আষ্টানি দিবা 12 নম্বৰ তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনবোৰ স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা গতিকে কোনৰ স্তৱকবিলাক পঢ়িব লাগিব আৰু দলীয়ভাৱে পঢ়িব লাগিব আৰু স্তৱকবিলাক কাৰ উদ্দেশ্যে ৰচিত হৈছে সেইবিলাক আমি ক'ব লাগিব প্ৰথম স্তৱকটো হৈছে মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত এই স্তৱকটো কাৰ উদ্দেশ্যে কোৱা হৈছে জন্মভূমিৰ উদ্দেশ্যে কোৱা হৈছে কোনে মোক তুলি তালি কৰিলে ডাঙৰ মোহনা মিঠা মাতে পাহৰি ভাগৰ গতিকে উক্ত স্তৱকটো জন্মদাতী আইৰ উদ্দেশ্য ৰচিত হৈছে 9 নম্বৰ চিৰ চেনেহী মোৰ ভাষা জননী উক্ত স্তৱকটো মাতৃভাষাৰ উদ্দেশ্য ৰচিত হৈছে তাৰপিছত আছে 13 নম্বৰটো অসমৰ যিকোনো 3 গৰাকী শিশু সাহিত্যিকৰ নাম লিখা 1 নম্বৰ ভৱেন্দ্ৰনাথ শইকীয়া অতুল চন্দ্ৰ হাজৰিকা নৱকান্ত বৰুৱা ইয়াৰ পিছত 14 নম্বৰটো আছে তোমাৰ জন্মভূমিৰ বিষয়ে 2টা বাক্য লিখা এইটো তোমালোকে লিখি দিছো তোমালোকে নিজেও লিখিব পাৰা মই লিখাখিনি লিখিব লাগিব কোনো কথা নাই তোমালোকে আৰু ইয়াতকৈ ভাল বাক্য লিখিব পাৰা যদি জানা 1 নম্বৰ লিখিব পাৰা মই মোৰ জন্মভূমিক লৈ গৌৰৱ বোধ কৰোঁ 2 নম্বৰ মই মোৰ জন্মভূমিখন মোৰ বাবে অতিকৈ আপোন ইয়াৰ নগৰ গাঁও জান জুৰি মোৰ প্ৰাণৰ চিনাকি মই মোৰ জন্মভূমিৰ মহিমাৰ কোনো শেষ নাই 5 নম্বৰ আমাৰ দেশখন এখন সুবিশাল দেশ 6 নম্বৰ ইয়াত ডাঙৰ ডাঙৰ নদ নদী আছে 7 নম্বৰ এইখন এখন নানান সাধু সন্তৰ আৰু ঋষিমুনিৰ দেশ আৰু জন্মভূমি একেই গম পাইছানে সেইকাৰণে দেশ বুলি লিখিছোঁ 8 নম্বৰ মই মোৰ জন্মভূমিৰ বাবে কাম কৰিব বিচাৰোঁ 9 নম্বৰ প্ৰয়োজন অনুসৰি মই মোৰ জন্মভূমিৰ বাবে জীৱন দিবলৈকে সাজু 10 নম্বৰ লিখিব পাৰা লাচিতৰ দৰে মহান বীৰ এইখন জন্মভূমিতে জন্মগ্ৰহণ কৰিছে এনেকৈ লিখিব পাৰা ইয়াৰ পিছত আছে 15 নম্বৰ তোমাৰ জন্মদাত্ৰীৰ মাতৃৰ বিষয়ে এখন কবিতা ৰচনা কৰা গতিকে এইটো তোমালোকে নিজেই ৰচনা কৰিবলৈ চেষ্টা কৰিবা 16 নম্বৰটো আছে হাতৰ ভাঙা নাকত বহি কাণৰ দৰে এনে কি বস্তু ভাল পাই নৰে মানে হ'ল মানুহ গতিকে চশমা উত্তৰটো কি হ'ব চশমা দি মৰিল কোন দদিচি এজন মণি আছিল যিজন মণিয়ে অসুৰক বধ কৰিবৰ বাবে নিজৰ হাড় ৰাছাৰ কি কৰিছিল অৰ্পণ কৰিছিল যাৰ সহায়ত দেৱৰাজ ইন্দ্ৰই অসুৰক বধ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছত ঘ নম্বৰ কোৱাইটি টপৰাই কাটি নিলে বাঢ়ি যায় উত্তৰটো কি হ'ব সূতা নি মৰিল কোন ৰাৱণে কাক নিছিল সীতাক হৰণ কৰি নিছিল নহয় জানো যাৰ কাৰণে শেষত ৰাৱণে ৰামৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল নিদি মৰিল কোন দুৰ্যোধন কোন আছিল গম পাইছে দুৰ্যোধন আছিল কৌৰৱ আৰু পাণ্ডৱ তেওঁলোকৰ মাজত যিখন
যুদ্ধ হৈছিল সেই যুদ্ধখনক কি যুদ্ধ বুলি কোৱা হয় যাৰ গম পাইছে চাগে সেইখন কি বুলি কোৱা হয় মহাভাৰতৰ যুদ্ধ বুলি কোৱা হয় গতিকে এই যুদ্ধখনক দুৰ্যোধনে পাণ্ডৱসকলক কি দিয়া নাছিল সম্পত্তিৰ ভাগ ৰাজ্যৰ ভাগ দিয়া নাছিল যাৰ কাৰণে শেষত মৰিব লগা হৈছিল পাণ্ডৱৰ হাতত মৰিব লগা হৈছিল নকৈ মৰিল কোন জয়মতী কাৰ কথা কোৱা নাছিলে তিজৰ গিৰিয়েক গদাধৰ সিংহৰ কথা কৈছিল আৰু গদাধৰ সিংহৰ কথা নোকোৱাৰ বাবেই ক'ত লুকাই আছে নোকোৱাৰ বাবেই কি কৰিব লগা হৈছিল নানান ধৰণৰ শাস্তি তেওঁ জেৰেঙা পথাৰত নানান ধৰণৰ শাস্তি খাব লগা হৈছিল আৰু শেষত মৰিব লগা হৈছিল ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ প্ৰশ্ন উত্তৰসমূহ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা তেনেহলে তোমালোকৰ বাবে আমি আগলৈকো আমি তেনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'বিলাক বনাবলৈ আমি আগ্ৰহী হ'ম ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ কিবা বুজি পোৱা নাই বা জানিব লগা আছে কমেন্ট বক্সত সুধিব পাৰা মই উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জয় আই অসম